নমস্কাৰ বন্ধুসকল, এডুকেশ্যন প্লাছ ইউটিউব চেনেলটোৰ আজিৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি অসম টেট, ডিএলএডৰ পৰীক্ষা আৰু অসম পুলিচৰ পৰীক্ষাত ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে আহিব পৰা সম্ভাৱ্য সকলোবোৰ প্ৰশ্ন আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হ'ল, পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন কি? ইয়াৰ অপশ্যনত আছে য়েলোষ্টন, কাজিৰঙা, কানহা আৰু নৰ্থ ইষ্ট গ্ৰীণলেণ্ড। ইয়াৰ উত্তৰ হ'ল নৰ্থ ইষ্ট গ্ৰীণলেণ্ড। ইয়াক 1974 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। ই ডেনমাৰ্কত অৱস্থিত আৰু ইয়াৰ মাটিকালি হ'ল 9,72,000 বৰ্গ কিলোমিটাৰ। দ্বিতীয় প্ৰশ্নটো হ'ল, পৃথিৱীৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অপশ্যনত আছে কানহা, নৰ্থ ইষ্ট গ্ৰীণলেণ্ড, য়েলোষ্টন আৰু কৰবেট। ইয়াৰ উত্তৰ হ'ল য়েলোষ্টন। ই আমেৰিকাত অৱস্থিত আৰু ইয়াক 1872 চনতে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। তৃতীয় প্ৰশ্নটো হ'ল, পৃথিৱীৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অপশ্যনত আছে মইনী আইলেণ্ড, ওৰাং, হেমিছ আৰু কৰবেট। ইয়াৰ উত্তৰ হ'ল মইনী আইলেণ্ড। ইয়াৰ মাটিকালি 0.099 বৰ্গ কিলোমিটাৰ আৰু ই ভাৰত মহাসাগৰৰ মাজত অৱস্থিত। চতুৰ্থ প্ৰশ্নটো হ'ল, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ অপশ্যনত আছে কৰবেট, গ্ৰীণষ্টন, য়েলোষ্টন আৰু কানহা। ইয়াৰ উত্তৰ হ'ল কৰবেট ৰাষ্ট্ৰীয় উদ্যান। ইয়াক 1937 চনতে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। এই ৰাষ্ট্ৰীয় উদ্যানখন উত্তৰাখণ্ডত অৱস্থিত। পোনপ্ৰথমে ইয়াৰ নাম আছিল হেইলি। পঞ্চম প্ৰশ্নটো হ'ল, ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অপশ্যনত আছে কৰবেট, হেমিছ, কানহা আৰু কাজিৰঙা। ইয়াৰ উত্তৰ হ'ল হেমিছ। ইয়াৰ মাটিকালি 4,400 বৰ্গ কিলোমিটাৰ। এই ৰাষ্ট্ৰীয় উদ্যানখন লাডাখত অৱস্থিত। ষষ্ঠ প্ৰশ্নটো হ'ল, ভাৰতৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অপশ্যনত আছে ওৰাং, কানহা, চাউথ বটন আইলেণ্ড আৰু কৰবেট। ইয়াৰ উত্তৰ হ'ল চাউথ বটন আইলেণ্ড। ইয়াৰ মাটিকালি হ'ল 5 বৰ্গ কিলোমিটাৰ। এইখন অভয়াৰণ্য আন্দামান নিকোবৰত অৱস্থিত। সপ্তম প্ৰশ্নটো হ'ল, অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অপশ্যনত আছে কাজিৰঙা, ওৰাং, ৰায়মনা আৰু মানাহ। ইয়াৰ উত্তৰ হ'ল কাজিৰঙা। এইখন ৰাষ্ট্ৰীয় উদ্যানৰ এটা অংশ গোলাঘাট আৰু আনটো অংশ নগাঁৱত অৱস্থিত। ইয়াক 1974 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। অষ্টম প্ৰশ্নটো হ'ল, অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন? অপশ্যনত আছে কাজিৰঙা, মানাহ, ডিব্ৰু-চৈখোৱা আৰু ওৰাং। ইয়াৰ উত্তৰ হ'ল মানাহ, যাৰ মাটিকালি 950 বৰ্গ মিটাৰ। ই চিৰাং আৰু বাক্সা জিলাত অৱস্থিত। নৱম প্ৰশ্নটো হ'ল, অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অপশ্যনত আছে মানাহ, ৰায়মনা, ওৰাং আৰু কাজিৰঙা। ইয়াৰ উত্তৰ হ'ল ওৰাং, যাৰ মাটিকালি 79 বৰ্গ কিলোমিটাৰ আৰু এইখন ৰাষ্ট্ৰীয় উদ্যান দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত। পৰৱৰ্তী প্ৰশ্নটো আপোনালোকৰ বাবে ৰখা হ'ল। প্ৰশ্নটো হ'ল, অসমৰ নতুন ৰাষ্ট্ৰীয় উদ্যান দুখনৰ নাম কি? কমেণ্ট কৰি জনাব। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে গম পালে যে ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে সকলোবোৰ প্ৰশ্ন এই ভিডিঅ'টোত আলোচনা কৰিবলৈ চেষ্টা কৰা হৈছে। ভিডিঅ'টো চাই কেনে পালে আৰু কি কি বিষয়ৰ MCQৰ প্ৰয়োজন কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল পালে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব।
পৰৱৰ্তী ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাই দিব। ধন্যবাদ।